পশ্চিম কাৰ্বি আংলং জিলাৰ তামোলপুৰত বন্যহস্তীৰ তাণ্ডৱত বিনীত ৰজনী কটাইছে ৰাইজে। তামোলপুৰৰ হাঁহকাটা বালাবাৰীত নিশা বন্যহস্তীৰ বৃহৎ জাকে লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। বহু বিঘা মাটিৰ পকা ধান খাই তহিলং কৰে হাতীৰ জাকটোৱে। বিগত কিছুদিন ধৰি কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ হাঁহকাটা বালাবাৰীত তাণ্ডৱ চলাই আহিছে বনৰীয়া হাতীৰ জাকটোৱে। হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগৰ লোকে বিশেষ ভূমিকা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। হাতীৰ জাকটোৱে পাগলাদিয়াৰ নৈৰ পাৰত এতিয়াও অৱস্থান কৰি আছে বুলি জানিবলৈ দিয়ে। হাতীৰ জাকটোক খেদি পঠোৱাৰ বাবে ব্যৱস্থা ল'বলৈ বন বিভাগক দাবী স্থানীয় ৰাইজৰ। তামোলপুৰৰ পৰা ৰবি সিং হানছেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। এইটো মানে ধৰক মানে ৰাতি মানে 2-2:30মান বজাত মানে অকস্মাত মানে ক'ৰ পৰা আহিল মানে এনেকৈ নদী মানে পাৰে পাৰে আহি পেলাই মানে ইমান হাতী তাৰমানে মোটামুটি মানে 100-150টামান হাতী হ'ব চাগে। ইমান অকস্মাত আহি পেলাই মানে মানুহবিলাকৰ ইমান আতংক, ধান চান খাই পেলাই মানে উৎপাত, ঘৰ মানে কতে ঘৰ দুৱাৰ ভাঙিল। এতিয়া মানে এতিয়া ওচৰতে আছে, এতিয়া হাতীটো ওচৰতে আছে। এতিয়া কি কৰা যায় আমি ভাবছোঁ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি পেলাই নিশ্চয় অলপ মানে হাতীটো খেদি দিয়াৰ কাৰণে ব্যৱস্থা কৰিলে নিশ্চয় আমাৰ বহুত মানে ভাল হ'ব। নহ'লেতো মানে বহুত মানে সমস্যা হৈ পৰিছে এতিয়া। মানে যিমানখিনি মাটিৰ মানে ধান উঠাব পৰা নাই, বিঘা বিঘা মাটি মানে ধান এতিয়া কি কৰা যায়, নষ্ট কৰিছে, বহুত নষ্ট কৰিছে। তাৰমানে একদম অৱস্থা নোহোৱা কৰি দিছে। ইয়াতে মানে মোটামুটি 10-12 বিঘাৰ মানে ধান কাটি পেলাই অলপ জমা কৰি থৈ দিছিল। সেইখিনিও এই ৰাতি যোৱা ৰাতি একদম চব মানে খাই চব চেছ কৰি দিছে। উদ্ধাৰ মানে সিহঁতক মানে আমি ভাবিলোঁ মানে অকস্মাতকৈ হাতীটো আহিল তাৰ কাৰণে আমাৰ এই ওচৰৰ মানুহকেইটা অলপ মানে টানি আজৰি কৰি পেলাই মানে অন্য এটা ঘৰত থৈ দি পেলাই সিহঁতক মানে ৰক্ষা কৰা হ'ল। আৰু নহ'লেতো সিহঁতকো গছকি পেলাই মানে মাৰি পেলালে হয় আৰু। গতিকে মানে অক্ষম মানে মানে দুখন ভৰি মানে একদম নচলা অৱস্থায় দুজন বুঢ়ী মানে অক্ষম, খোজ কাঢ়িবই নোৱাৰে। গতিকে আমি ওচৰৰ মানুহে মানে টানি আজৰি নি পেলাই কিবাকে মানে ৰক্ষা কৰিছে আৰু। মানে মানে আগতে মানে 3 বছৰমান আগতে একবাৰ আহিছিল। এতিয়া মানে এইটো মানে ইমান এটা কিবা কৰিছে। এইবাৰ যিটো আহিল এইটো মানে যথেষ্ট মানে ক্ষতি মানে কৰিছে আৰু যথেষ্ট ক্ষতি কৰিছে। আৰু আমি ভাবিছোঁ চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু অতি মানে সোনকালে আমাক এইটো মানে অলপ মানে সহায় কৰি দিব লাগে আৰু। নহ'লেতো আমাৰ বহুত ক্ষতি হৈ যাব। এতিয়া ৰাইজৰ যথেষ্ট আতংকিত হৈ আছে এইখিনিয়ে আৰু। Kalau mau yang mana-mana ini, oh, tak boleh terjadi.